গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। এইকেইদিন ভিডিঅ' বনোৱা হোৱা নাই, মোৰ গা বহুত বেছি ভাল নহয় আৰু তথাপি মই বহুত বেছি ব্যস্ত, তাৰ বাবে ভিডিঅ' বনাব পৰা নাই। আজি ভাবিছোঁ সৰুকৈ এটা ভিডিঅ' বনাওঁ। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেয়ে ভাবিছোঁ উপবাসে থাকিম, 12 বজালৈ একো নাখাওঁ, তাৰপিছত চাহ বিস্কুট তেনেকুৱা ধৰণৰ কিবা খাম আৰু গধূলি নিৰামিষ ভাত খাম। তো এতিয়া মই যাবলৈ ওলাইছোঁ CLF অফিচলৈ। তাতে এখন মিটিং আছে। ভাবিছোঁ কি পাৰোঁ দিনটোৰ কাৰ্যসূচী আপোনালোকক দেখুৱাই থাকিম, তো চাই থাকিব ভিডিঅ'টো। আমি সকলোৱে আহি পালোঁ। CLF অফিচ ইয়াৰ পৰা অকণমান দূৰত হয়। আজি ইয়াতে আমাৰ এই দোকানখন উদ্বোধনী হ'ব। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মিলি যি ঘৰে ঘৰে তিৰংগা উৰুৱাৰ এইবাৰ পদক্ষেপ লৈছে, তাৰ বাবে আমাৰ এই 4 ভনী CLFেও প্ৰায় 7,000 তিৰংগা প্ৰস্তুত কৰি উলিয়াব বুলি এক লক্ষ্যত উপনীত হৈছে। তো তাৰেই উদ্দেশ্যে আজি দোকানখন উদ্বোধনী কৰিব। আমি আজৰ অন্তৰ্গত 4 ভনী CLFৰ সদস্য আৰু ইয়াতে আজি আমাৰ তিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধনী কৰিছে। আপোনালোকে দেখিব পাৰিছে আটাইখিনি মহিলাই লগ লাগিছে। দেখুৱাই দিয়া তুমি। পৰিৱেশটো এইটোৱে, সকলোৱে উপস্থিত হৈছে ইয়াত। তো ইয়াত আমাৰ এই অঞ্চলৰ ওচৰ পাজৰৰ সকলোৱে ইয়াৰ পৰা তিৰংগা কিনিব পাৰিব। দামো বৰ বিশেষ নহয়, 20 টকাৰ পৰা আৰম্ভ কৰি 50 টকালৈকে আছে। যোনে যিখিনি সামৰ্থ্য আছে সেই অনুযায়ী 3 ধৰণৰ তিৰংগা প্ৰস্তুত কৰা হৈছে, কিনিব পাৰিব। আজি ইয়াতে কি হৈছে বাইদেৱে ক'লে অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া নিউজ লাইভ আহিছে, এতিয়া সাক্ষাৎকাৰ ল'ব। আমাৰ 4 ভনী CLFে 15 আগষ্টক লৈ কেনেকুৱাকৈ প্ৰস্তুতি চলাইছে তাৰ ওপৰত। আজাদী কা অমৃত মহোৎসৱ চলি আছে, গতিকে তাৰ উপলক্ষে ইতিমধ্যে মহিলাসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ঘোষণা আজাদী কা মহোৎসৱ যি তেওঁ ঘোষণা কৰিছে যে প্ৰতি ঘৰতে একোখনকৈ তিৰংগা পতাকা উৰুৱাৰ যি ঘোষণা কৰিছে, ঘোষণাৰ প্ৰতি তীৰ্থনগৰী হাজোৰ মহিলাসকলক তেওঁলোকক দেখা দিছে যথেষ্ট। তিৰংগা বিক্ৰী কেন্দ্ৰৰ এয়া উদ্বোধনী হৈ গ'ল। পৰিৱেশটো ভিডিঅ' বনাই লৈছোঁ, আপোনালোকক দেখুৱাই থাকিম, চাব। আমাৰ দোকানখন উদ্বোধনী হৈ গ'ল, এতিয়া CLF অফিচলৈ যাম। এয়া গোটেই বাইদেউসকল আহি গৈছে। নমস্কাৰ জনাইছোঁ। আজি আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হৰ ঘৰ তিৰংগা উদ্বোধন অনুষ্ঠানত উপস্থিত আছোঁ। সকলোৱে আমি ইয়াতে সহযোগ কৰিছোঁ আৰু সকলো আত্মসহায়ক গোটেই এই তিৰংগা পতাকাখন যে লয় তাৰে কামনাৰে আপোনালোকক ইয়াৰ দ্বাৰা জনাইছোঁ, আপোনালোকে সকলোৱে যাতে এই পতাকাখন কিনি সহযোগ কৰে। যে এইটো আমাৰ পেৰাক ভিডিঅ' কনভাৰ্জেঞ্চ প্ৰজেক্টৰ টীম। এয়া হৈছে আমাৰ নমী, নমস্কাৰ। এয়া আমাৰ নমিতা বাইদেউ, এয়া জুনুকা বাইদেউ, কল্পনা বাইদেউ, দীপা বাইদেউ, নিশা বাইদেউ, কৰবী বাইদেউ। সকলোৱে যাতে তিৰংগা পতাকাখন কিনে আৰু ঘৰে ঘৰে যাতে লগায়। আমিও কিনিম, সকলোৱে কিনিব, আপোনালোকেও কিনিব। 20 টকা, বেছি নহয়। যিহেতু এইবাৰ 72 সংখ্যক আজাদ হিন্দু মহোৎসৱ হিচাপে পালন কৰিছে, যিহেতু হীৰক জয়ন্তী হিচাপে। ৰাতিপুৱা যে মিটিংখনলৈ গৈছিলোঁ, আহি পালোঁ ভাগৰ জিৰাই। যিহেতু সোমবাৰ ব্ৰত ৰাখিছোঁ, ভাবিছোঁ এবাৰ মন্দিৰৰ পৰা আহোঁ। ওচৰতে যি ঘোঁৰামাৰাত হয় শিৱ মন্দিৰ এটা আছে, তো তালৈকে যাওঁ। নৈবেদ্য যোগাৰো লৈছোঁ, তো যাওঁগৈ। আপোনালোকক দেখুৱাম মন্দিৰটোৰ পৰিৱেশটো, চাই থাকক ভিডিঅ'টো। মই যাম আৰু আমাৰ গাঁৱৰে ভণ্টি এজনী হিয়া, তাই যাব, লগতে শাহুমা যাব আৰু ময়ো যাব। তো ব'লক ভিডিঅ'টো চাই থাকক। আমি মন্দিৰ আহি পালোঁ, ইয়াত ধূপ তেল ল'লোঁ। তো মন্দিৰটো দেখুৱাম আপোনালোকক। এইটোৱে মন্দিৰটো, ঘোঁৰামাৰাত আছে মনাকুছিত।
ভাল লাগে শিৱ মন্দিৰ যিহেতু সোমবাৰ পালন কৰিছোঁ তো তাৰ কাৰণে আহিলোঁ এবাৰ। এইটো ডাঙৰ পুখুৰী, এয়া মন্দিৰটোত পুৰোহিত নাই তেনেকুৱাকৈ, নিজেই দিব লাগিব। সেৱা কৰা হৈ গ'ল, এতিয়া মায়ে ঠগি ভাঙিব, প্ৰসাদ খাম, খাই আমি ঘৰলৈ যাম। এইটো মেইন ৰাস্তাটো, তো প্ৰসাদ খাই আমি ঘৰলৈ যাম। তো প্ৰসাদ খাই মই ঘৰলৈ যামগৈ। আজি আৰু ভিডিঅ' নবনাওঁ, ঘৰত যাই যিহেতু দিনটো উপবাসে আছোঁ, তো তাৰ কাৰণে নিৰামিষ ভাত খাম। খাই বৈ আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আৰু দিনটোৰ কাৰ্যসূচী আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। এয়া মই